ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া সন্ধিয়া আৰু কাইলৈ যেহেতু শিৱ পূজা তাৰ বাবে আমি খনিনময় টাউনলৈ গৈছিলোঁ টাউনৰ পৰা অলপ বজাৰ কৰি আনিলোঁ এতিয়া প্ৰত্যেক বছৰে সৰু সুৰাকৈ পূজা এভাগ পাতোঁ এইবাৰো পাতিম বুলি ভাবিছোঁ সেই অকণমান বজাৰ কৰি আনিলোঁ গৈ আপোনালোকক দেখাওঁ ৰ'ব কি বজাৰ কৰি আনিলোঁ এয়া বজাৰ কৰি আনিলোঁ বজাৰ কৰি এনেকৈ উলিয়াই থৈ দিছোঁ ফল মূল তেল ধূপ মাহ প্ৰসাদ আনিলোঁ আৰু শিৱ পূজা বুলি কাইলৈ ঘোটা বনাব লাগিব লাড়ু বনাব লাগিব ভাঙৰ লাড়ু আৰু কাইলৈ কি কৰোঁ আপোনালোকক দেখাম বাৰু আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিবচোন দেই ৰাতিপুৱা গা পা ধুই আহিলোঁ আৰু এতিয়া ঘৰৰ নামঘৰতে চাকি জ্বলাই আহোঁ বেলৰ তলতো চাকি জ্বলাওঁ তাৰপিছত সন্ধিয়ালৈ মাহ প্ৰসাদ দিম আৰু ভাবিছোঁ আজি শিৱৰাত্ৰি বুলি মন্দিৰৰ পৰা এপাক আহোঁগৈ আপোনালোককো দেখাম বাৰু আজিৰ দিনটো কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ এতিয়া আমি ওলালোঁ মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু এইফালে খনিন ৰেডি হৈছে ধুনু আমি তিনিওটা যাম ঘৰত চাকি বাতি জ্বলালোঁ আহি আকৌ ঘৰত পূজা কৰিব লাগিব এতিয়া গৈ থাকোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আমি এতিয়া আহি পালোঁহি শিঙৰি মন্দিৰ পোৱা নাইগৈ আৰু পামগৈ এতিয়া আজি সিফালে বাইকবিলাক যাবলৈ দিয়া নাই আঁতৰতে পাৰ্কিং কৰিবলৈ দিছে অলপ দূৰ খোজকাঢ়িব লাগিব এতিয়া ইয়াতে বাইক পাৰ্কিং কৰিলোঁ এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ কিহৰ কাৰণে আজি বাইক নিবলৈ দিয়া নাই আপোনালোকক কোৱাই নাই নহয় আচলতে শিৱৰাত্ৰিত ইয়াতে ডাঙৰ মেলা হয় মেলাৰ কাৰণে গোটেই জাম সেইকাৰণে বাইক সোমাবলৈ নিদিয়ে বাইক নহয় একো গাড়ীও সোমাবলৈ নিদিয়ে আগফালে ওচৰত আৰু পাৰ্কিঙৰো সুবিধা নাই আঁতৰতে পাৰ্কিং ৰাখিছে তাতে বাইক থৈ আহিলোঁ এতিয়া 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিব আজিৰ পৰা আৰম্ভ আজি এতিয়া ইমান মানুহ নাই বাৰু অলপ পাছৰ পৰা বহুত মানুহ হ'ব আৰু ইমানেই মানুহ হয় মেলাত ভিৰ দি বাট পোৱা নাযায় বহুত ডাঙৰ মেলা আপোনালোকে আহিলে আহিব পাৰে 5 দিন থাকে মেলা আজিৰ সন্ধিয়াৰ পৰা ভালকৈ আৰম্ভ হ'ব আৰু এতিয়া দোকানবিলাক বনাই আছে ভাগৰ লাগি গৈছে খোজকাঢ়ি আহি পালোহি আৰু বেছি দূৰ নাই আমি আহি এতিয়া মন্দিৰ পালোহি ভৰিকেইটা ধুই লওঁ তাৰপিছত চাকি জ্বলাওঁগৈ আৰু
এতিয়া ঘৰলৈ গৈ আছোঁ। এবাৰ ঘূৰা হ'ল, ভাগৰো লাগিছে, একো নোখোৱা নেমেলাকৈ আহিছিলোঁ। মন্দিৰৰ পৰা আহি আকৌ ফল মূল কাটি মাহ প্ৰসাদৰ যোগাৰ কৰিলোঁ। মাহ প্ৰসাদ ফল মূল কাটিলোঁ, গোটেই এইবিলাক কাটি কৰি যোগাৰ কৰিলোঁ এয়া নামঘৰৰ কাৰণে। এইখিনি কৰি এতিয়া চাকি জ্বলাম। সন্ধিয়া হ'লে চাকি জ্বলাবলৈ হ'লেই আৰু। এয়া ঘোটা বনাই আছোঁ। মাহ প্ৰসাদ যোগাৰ কৰি থৈ আহিছোঁ। এতিয়া ঘোটা বনাইছোঁ, ঘোটাখিনি হ'ব আৰু তাৰপাছতে মই অকণমান শিৱৰ পাঁচালিখন পঢ়ি দিম। মায়ে এইফালে নামঘৰতে কীৰ্তনৰ হৰগুৰি পঢ়িব। পাছত কেন্দন্ত হৰে উলংগ বেশে পাকে অনন্তৰে যান্ত হৰি মোৰো পাঞ্চালী পঢ়া হ'ল আৰু মাৰো ইফালে পঢ়া হৈছে। মাও সামৰিলে, ময়ো সামৰিলোঁ আৰু এতিয়া প্ৰসাদকেইটা ভগাবলৈ লাগিব। মায়ে প্ৰসাদ ভগাব। এতিয়া আমাৰ এতিয়া প্ৰসাদ হৈ গ'ল, মায়ে প্ৰসাদ বাঢ়ি দিলে। এতিয়া প্ৰসাদ খাওঁ আৰু। এতিয়া প্ৰসাদ খাই মেলি উঠিলোঁ। পূজা হ'ল আৰু আমাৰ আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ আৰু মহাদেৱৰ ওচৰত আশীষ বিচাৰিছোঁ যাতে মহাদেৱে সকলোকে কুশলে মংগলে ৰাখে, তাকে কামনা কৰিলোঁ। আজিৰ দিনটো এনেদৰে পাৰ হ'ল আৰু পূজা বুলি। মন্দিৰৰ পৰা আহি আকৌ লগে লগে মাহ প্ৰসাদৰ যা যোগাৰ কৰিলোঁ। এতিয়া ভাগৰ লাগিছে অকণমান, এতিয়া অকণমান ৰেষ্ট ল'ব লাগিব। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।